নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ দৈনন্দিন জীৱনৰ এটা দিন আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এয়া ৰাতিপুৱা 6:30 মান বজাৰ পৰাই চাওকচোন, বেলিটোৰ ইমানকৈ ওলাইছে, মানে ইমানেই ৰ'দ দিছে। এয়া ৰাতিপুৱা শুই উঠিয়ে মুখ হাত ধুই ধুনীয়াকৈ এয়া কামত লাগি গৈছোঁ, মাক অলপ সহায় কৰোঁ বুলি। এয়া আমাৰ ঘৰৰ বাৰী ভেন্দি হয়। এয়া মায়ে কালিয়ে ছিঙি আনিছিলে। এয়া এটা বেঙেনা লাগিছিলে, বেঙেনাটো মায়ে ছিঙি আনিলে, ডাঙৰ হ'ব নিদিলে। আৰু এয়া কঁঠালৰ গুটি। কালি যদি আপোনালোকে এটা মোৰ ব্লগ চাইছিলে, তাত হয়তো আপোনালোকে দেখিছিলে মই সেই তাৰে কঁঠাল গুটিকেইটা ধুনীয়াকৈ মই গুচাই লৈ আজি বনাম বুলি ভাবিছোঁ। এয়া মায়ে ৰঙালাও এটা কাটি মেলি ধুনীয়াকৈ এয়া আলুৰ লগত মায়ে ভাজি আছে। এইখিনি কাম মায়ে ৰাতিপুৱাই সোনকালে ভাত শাকৰ কামখিনি কৰি দিয়ে, যিহেতু আমাৰ দাদাৰ বাগানত চাকৰি কৰে, তেওঁ সোনকালে যাব লাগে ডিউটিৰ কাৰণে। এয়া ৰঙালাও আৰু আলু চব্জি মায়ে বনাই আছে। এয়া তাৰ লগে লগে মায়ে দাদাৰ কাৰণে বুলি চাহটো গৰম কৰি ৰাখিছে। এয়া চাহ, সি ৰাতিপুৱা প্ৰায় লাল চাহে খায় আৰু তাৰ কাৰণে ৰুটি। ৰাতিপুৱা যিহেতু সোনকালে ভাত খাবলৈ মন নকৰে, সেইটো কাৰণে তাৰ কাৰণে বুলি মায়ে ৰুটি বনাই ৰাখিছে। এয়া আৰু কঁঠাল গুটিকেইটা মই ধুনীয়াকৈ বাকলিখিনি গুচাই এয়া পানীত তিয়াই ৰাখিছোঁ, যাতে অলপ কোমল হ'লে এই ৰঙা বাকলিটো যিটো আপোনালোকে দেখিছে, এই ৰঙা বাকলিটো এৰুৱাবলৈ সুবিধা হয় পানীত এনেদৰে তিয়াই ৰাখিলে। আৰু এয়া ভেন্দি ঘৰৰ বাৰীয়ে ভেন্দি হয়। এয়া আৰু আপোনালোকে চাগে বহুতৰে এনেকৈ ভেন্দিবোৰ যাতে বেছি দিন ভেন্দিবোৰ যাতে বুঢ়া হৈ নাযায়, তাৰ কাৰণে আপোনালোকে চাগে এই টিপছটো কয়। আমাৰ ঘৰত কিন্তু এই টিপছটো আমি কৰোঁৱে ভেন্দিৰ লগত, কাৰণ ভেন্দিখিনি বহুত সোনকালে বুঢ়া হৈ যায়। আৰু ভেন্দি যিহেতু বুঢ়া হৈ যায়, সেইটো কাৰণে আমি এনেদৰে আগবোৰ কাটি ৰাখোঁ, যাৰ কাৰণে ভেন্দিবোৰ ভাল হৈ থাকে। এনেদৰে কাটি ৰাখিলে আপোনালোকেও এই টিপছটো কৰিবচোন। এয়া দাইল মই ধুনীয়াকৈ ধুই মেলি চাফা পানীৰে ধুই ল'লোঁ আৰু ইয়াৰ কঁঠালৰ বাকলিকেইটা গুচাই ভালদৰে এয়া দাইলৰ লগত মিক্স কৰি লৈছোঁ। পানীটো মই একেবাৰে দি দিছোঁ। কঁঠাল গুটি, দাইল, পানীটো একেবাৰে দি ল'লে মানে ভাল লাগে। মই এনেকৈ বনাওঁ। এয়া মই বহাই দিছোঁ দাইলটো আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া আকৌ হালধি অলপ দি লৈছোঁ। দাইলখিনি উতল অহালৈকে মই এই ঔটেঙা দুটা ধুনীয়াকৈ কাটি পানীৰে ধুই লওঁ। আৰু এইকেইটা ঔটেঙা দেউতাই বাৰীৰ পৰা আনি দিছে মোক। এয়া গৰম পানী গিলাচ মই খাবলৈ পাহৰিয়ে গৈছিলোঁ, ঠাণ্ডাই হৈ গ'ল। আপোনালোকে চেষ্টা কৰিব যাতে খালী পেটত এগিলাচ কুহুমীয়া গৰম পানী যাতে খাই ল'ব পাৰে। দাইল উতল আহি গ'ল। এয়া ধুনীয়াকৈ দাইল আৰু কঁঠাল গুটি সিজি আছে। এয়া ঔটেঙাখিনি মই এতিয়া উতল আহি থকা দাইলত দি দিম। আপোনালোকে গৰম দিনত যিমান পাৰে টেঙা দিয়া দাইল বা টেঙা দি খাবলৈ চেষ্টা কৰিব, কাৰণ গৰম দিনৰ কাৰণে আমাৰ শৰীৰ টেঙা খাই থাকিলে মানে আপোনাৰ শৰীৰটো ভালে থাকিব। আৰু যিমানখিনি পাৰে যথেষ্ট পৰিমাণে পানী খাব। পানীয়ে প্ৰাণ।
পানী যিমান পাৰে আপোনালোকে পানী খাবলৈ চেষ্টা কৰিব। এয়া মোৰ দুপৰীয়া থালি হৈ গ'ল। ভাত পানী খাই ধুনীয়াকৈ বাচন বৰ্তন ধুই আজৰি হৈ ল'লোঁ। এতিয়া ভাবিছোঁ চুলিত অলপ তেল লগাওঁ। চুলিখিনি বহুতে বেয়া হৈ গৈছে, তেল লগাওঁ বুলি ভাবিছোঁ। তাকে আপোনালোকে চাই থাককচোন। এই তেলখিনি হৈছে মোৰ তেল। ইয়াৰ নাম হৈছে মোৰ তেল দেই। এই তেলখিনি মই নিজে প্ৰস্তুত কৰিছোঁ। এই তেলখিনি মই ইউটিউব চেনেল এটাৰ পৰা চাই তেলখিনি প্ৰস্তুত কৰি লৈছোঁ। এই তেলখিনি লগাই মোৰ চুলিখিনি অলপ, মোৰ মতে অলপ হ'লেও ভাল হৈছে। মূৰত তেল লগাই হৈ গ'ল। এয়া কচু দেউতাই বুটলি আনিছিলে বাৰীৰ পৰা। এইখিনি ধুনীয়াকৈ ভালদৰে চাই চাফা পানীয়ে ধুই লওঁ বুলি ভাবিছোঁ। পাতখিনি যিমানখিনি পাৰি চাফা পানীয়ে ধুবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সকলোৱেতো জানেই কথাষাৰ যে ক'লা কচু আমাৰ শৰীৰৰ কাৰণে কিমান উপযোগী। আৰু কচুখিনি এটা কথা আপোনালোকে মন কৰিব, এই কচু পাতত কিছুমান লেতেৰা বস্তু সোমাই থাকে, যাৰ কাৰণে ভালদৰে ভাল পানীৰে ধুব লাগে কেইবাবাৰো। এয়া মোৰ কচু ধোৱা হৈ গ'ল। এতিয়া মই এই ক'লা কচুৰ আঠাটো অলপ যাবৰ কাৰণে ৰ'দত অলপ দি থওঁ। এয়া মই ৰ'দলৈ আনিছোঁ। তেল লগোৱাৰ পিছত এয়া মই ধুনীয়াকৈ চুলিখিনি ধুই ল'লোঁ। গৰম ইমান পৰিছে, এয়া চাওকচোন কেনেকৈ ঘামিছোঁ মানুহগৰাকী। গৰম দিনৰ কাৰণে দুবাৰ গা ধুবলগীয়া পৰিছে। আপোনালোকৰ হয়নে তেনেকুৱা? মোৰতো কেতিয়াবা 3 বাৰো হৈ যায় ৰাইজ। চাওকচোন বন্ধু বান্ধৱীসকল, মোৰ চুলিৰ অৱস্থা। চুলিখিনি মোৰ যথেষ্টখিনি সৰিলে। কি কাৰণে সৰিলে, কি কথা, কি সমস্যাত ভুগিছিলোঁ, এই বিষয়ে মই বাৰু আপোনালোকক পিছৰ পৰাই ক'ম। আৰু এতিয়া মই যিটো তেল ব্যৱহাৰ কৰিছোঁ, এই তেলটো পাই মই যথেষ্টখিনি সকাহ পাইছোঁ। এয়া আছিল মোৰ দৈনন্দিন জীৱনৰ এটা দিন। আশা কৰিলোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু মোৰ ইউটিউব চেনেলটোৰ মৰম আৰু আশীৰ্বাদ দি যাব। বাই বাই।